গহপুৰৰ দক্ষিণাঞ্চলত ব্ৰহ্মপুত্ৰৰ বান এফালে পৰাই বুঢ়াইছে বিস্তীৰ্ণ অঞ্চল বৰতামুলী তিনিঘৰীয়া মিণ্টু ঘাট জবৰে সৰু তামুলী অঞ্চল প্ৰায় অৰ্ধতাধিক গাঁও এতিয়া বানপানীৰ তলত ইতিমধ্যে বহু লোকে ইতিমধ্যে আশ্ৰয় বিচাৰি নিৰাপদ স্থানত ঢাপলি মেলা পৰিলক্ষিত হৈছে আৰু কেইবাখনো গাঁও এতিয়া বানৰ কবলত পৰিছে আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিত শইকীয়া। নিশ্চয়কৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ গহপুৰৰ বাকৈদলনি পঞ্চায়তত আৰু বিশেষকৈ ক'ব লাগিব যে সমগ্ৰ অসমত ইতিমধ্যে যি বানপানী হৈছে আৰু তাৰ প্ৰভাৱ পৰিছে গহপুৰতো দেখিব পোৱা গৈছে যে গহপুৰৰ বাকৈদলনি পঞ্চায়তৰ মই যি স্থানত উপস্থিত আছোঁ সেই স্থান হৈছে এটা যি গড়কাপ্তানি পথ আৰু এই পকী পথৰ ওপৰতো এতিয়া প্ৰায় মূৰ আঁঠুৰ তল গৈছে। তাৰোপৰি ইয়াৰ যিসমূহ সংলগ্ন গাঁও আছে এই গাঁওসমূহৰ অৱস্থা একেবাৰে তথ্যবশ ইতিমধ্যে পোৱা গৈছে যে সম্পূৰ্ণ পথটো যদি চোৱা যায় ইতিমধ্যে কিন্তু পানীয়ে ভৰপূৰ হৈ পৰিছে আৰু বিশেষকৈ এই পথটোদি প্ৰায় 20খনতকৈ অধিক গাঁও সংযোগ হৈ আছে। ইতিমধ্যে যিসকল লোক তাত আছে সেইসকল লোকৰ না জল না থল অৱস্থা, বহুতৰ ঘৰ ডুবি গৈছে, বহুতৰ পশুধন উটি গৈছে। ইতিমধ্যে কিন্তু দেখিব পোৱা গৈছে যে যিসকল লোক ইতিমধ্যে ওলাই আহিব পাৰে তেওঁলোকে খোজকাঢ়ি হ'লেও ওলাই আহিছে বা নাও হ'লেও তেওঁলোকক উলিয়াই আনিছে আৰু ইতিমধ্যে গহপুৰ প্ৰশাসনৰ ফালৰ পৰা ইয়াতে SDRF বাহিনী নিয়োজিত কৰিছে যাতে সুকলমে মানুহখিনি উলিয়াই আনিব পাৰে। পুনৰ কৈ যে গহপুৰৰ বাকৈদলনি পঞ্চায়তৰ যি ব্ৰহ্মপুত্ৰ এই ব্ৰহ্মপুত্ৰ পানী সোমাই অহাৰ ফলতে এনেধৰণৰ এক প্ৰভাৱৰ সৃষ্টি হৈছে আৰু বিশেষকৈ এই স্থানত এতিয়া যি প্ৰশাসনৰ তেওঁলোকৰ উদ্ধাৰ কাৰ্য চলিছে ইতিমধ্যে SDRF বাহিনী আহি উপস্থিত হৈছে। কেইবাখনো তেওঁলোকে নাও লৈ যন্ত্ৰচালিত নাও লৈ আহি উপস্থিত হৈছে। আমি দেখুৱাই আছোঁ এয়া হৈছে গহপুৰৰ বাকৈদলনি পঞ্চায়ত আৰু মই সুধিব বিচাৰিম দাদা কওকচোন কেতিয়াৰ পৰা এনেধৰণৰ অৱস্থা হৈ আছে? যোৱাকালি ৰাতিপুৱা একো নাছিল কিন্তু ঠিক 11টা বজাৰ পৰা লাহে লাহে পানী বাঢ়িব ধৰিলে। এনেকুৱা ধৰণে পানী বাঢ়িলে আমি নিজে আচৰিত হৈছোঁ যে ক'ৰ পৰা এইটো পানী আমি নিজে আচৰিত হৈছোঁ, যাৰ কাৰণে এতিয়া গোটেই বাকৰি পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 10খন গাঁও পানীত ডুব গৈ আছে। তাৰোপৰি গৰু ম'হ আদি এতিয়াও পানীৰ তলতে আছে। যিবিলাক গৰু চাপৰিত আছিল সেই গৰুবিলাক আনিব পৰা নাই, গৰুবিলাক চব চাপৰিতে আছে আৰু মানুহখিনি হাহাকাৰ অৱস্থা হৈ গৈছে। মানুহে মানে একো বস্তু ৰাখিব পৰা নাই, মানে হেৰি বস্তুবিলাক ৰাখিব সুবিধা পোৱা নাই। এনেকুৱা ধৰণে বানপানী আহি গ'ল যে মানুহে ভাবিব নোৱাৰিলে যে পানী আহিব বুলি। পানী এতিয়া বাঢ়ি থাকিবনে নাই? কিছু কমিছে? পানী কমা নাই, পানী বাঢ়ি আছে আগতকৈ বহুগুণে পানী বাঢ়ি আছে। কেনেকুৱা ধৰণৰ পৰিস্থিতি ভয়াৱহ বুলি ক'ব লাগে। কালি 10টালৈকে পানী নাছিলে ইফালে, তেতিয়া আমাৰ গাই গৰুবিলাক চাপৰি লৈ গৈছিলে। পিছবেলা আহোঁতে আমি নাও লৈ গাই গৰু লৈ আহিলোঁ। তাত প্ৰায় মানুহ ঘৰ ডুবি গৈছে এতিয়া আৰু কঠীয়া আমাৰ ৰোৱা তৈছ পানীৰ তলত আছে। এতিয়া মানুহ হাহাকাৰ অৱস্থা হৈছে। ঘৰসমূহ কিমান ঘৰ ডুবিছে? ঘৰ প্ৰায়খিনি মানুহ ডুবিছে। এতিয়া প্ৰায় মানুহ দুই এটা ওখ ভেটি যাৰ আছে সিহঁতে বাচিছে না, প্ৰায়খন ডুবিছে ঘৰবিলাক। নিজকে আমি দেখুৱাই আছোঁ আৰু পুনৰবাৰ কৈ আছোঁ যে যি ব্ৰহ্মপুত্ৰ বলিয়া বান এয়া দেখিব পোৱা গৈছে যে গহপুৰৰ বাকৈদলনি পঞ্চায়তত ইতিমধ্যে আহিছে আৰু বিশেষকৈ অকল গহপুৰৰ এই স্থানতে নহয়, যদি চোৱা যায় ডিপৰাটো ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বানে কেইবাখনো গাঁও বুঢ়াই পেলাইছে। তাৰোপৰি এফালে যদি ব্ৰহ্মপুত্ৰ বান আৰু আনফালে দেখিব পোৱা গৈছে যে অৰুণাচল প্ৰদেশৰ যি পাহাৰীয়া নদী চট্টঙৰ বান ইতিমধ্যে চট্টং নদীৰ কেইবাস্থানতো মাথাউৰি ছিঙি পেলাইছে আৰু ঠিক উত্তৰ পাৰ আৰু দক্ষিণ পাৰ দুয়োপাৰে ইতিমধ্যে প্লাবিত হৈ পৰিছে গহপুৰৰ। আৰু যিসকল কৃষক বিশেষকৈ ক'ব লাগিব যে ইয়াতে যিসকলে তেওঁলোকে খেতি বাতি কৰি থকা কৃষকসকল যিসকল আছে তেখেতসকলৰ না জল না থল অৱস্থা বা অন্যান্য লোকসকলৰ না জল না থল অৱস্থা, কাৰণ যিকোনো মুহূৰ্তত ওলাই আহিব বিচাৰিছে। পুনৰ কৈ আছোঁ এয়া যিটো গড়কাপ্তানি পথ এই পথটো দেখিব পোৱা গৈছে ইতিমধ্যে বুৰ গৈছে আৰু এই পথটো সংযোগী প্ৰায় 20খনতকৈ অধিক গাঁও আছে, যিসমূহ গাঁও লোকসকলে এতিয়া কিন্তু ওলাই আহিব পৰা নাই, যাৰ কাৰণে SDRFৰ লোকসকল আহি উপস্থিত হৈছে। মই সুধিব বিচাৰিছোঁ কওকচোন কেনেকুৱা ধৰণৰ অৱস্থা? বহুত বেয়া। যোৱাকালিৰ পৰা পানী ইমানেই বাঢ়িছে মানুহে তাৰপৰা ঘৰৰ পৰা গাই গৰু একোৱে উলিয়াব পৰা নাই। ফেনে ফুটুকাই বাঢ়ি আছে। এতিয়া ৰাস্তা পথ ঘৰৰ ভিতৰত গোটেই পানী এতিয়া গৰু গাইৰ আপদ মানুহে ওলাব পৰা নাই। হঠাৎ আহি গৈছে, মাথাৰি ভঙাৰ নিচিনাকৈ আহি গৈছে। এতিয়া কিমান গাঁও প্লাবিত হৈ আছে আপোনালোকে? আমাৰ ইয়াত প্ৰায় 6-7খন গাঁও সম্পূৰ্ণৰূপে পানীত যা গৈছে। হয়, নিশ্চয়কৈ মই দেখুৱাইছোঁ এয়া SDRF বাহিনীৰ যি অভিযান তেওঁলোকে অভিযান চলাব লাগিব, কাৰণ বহু ভিতৰত মানুহ আবদ্ধ হৈ আছে, যিসকল মানুহক কিন্তু নাও দি উদ্ধাৰ কৰা সম্ভৱ নহয়। তাৰ কাৰণে এনেধৰণে যন্ত্ৰচালিত যি নাও এই নাও লৈ অহা দেখিব পোৱা গৈছে আৰু ইতিমধ্যে খবৰ আহিছে যে বহুকেইখন ঘৰ পানীত বুৰ গৈছে বা বহু পৰিয়াল ইতিমধ্যে তেওঁলোকে যি ওখ স্থান বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। আমি দেখুৱাই আছোঁ এয়া হৈছে গহপুৰৰ পৰিৱেশ। গহপুৰৰ বাকৈদলনি পঞ্চায়তত এনেধৰণে গাঁওসমূহ প্লাবিত হোৱা দেখা পোৱা গৈছে আৰু বিশেষকৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।